পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত মই এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ বাবে সহায় হোৱাকৈ অসমীয়া কিতাপখনৰ এটা খুবেই গুৰুত্বপূৰ্ণ লেচন আনন্দৰাম বৰুৱা এই লেচনটোৰ পৰা পৰীক্ষাত অহাকৈ মই কেইটামান কমন কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি 1 মাৰ্কছৰ কুৱেশ্যনছখিনি চাই লওঁ। কুৱেশ্যনছ নম্বৰ 1টো হ'ল আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। এই কুৱেশ্যনছটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' ভালকৈ চাবা এইটো। কুৱেশ্যনছ নম্বৰ 2টো হ'ল ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই ক'লৈ গৈছিল? ইয়াৰ উত্তৰটো হ'ল ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই সুদূৰ ইউৰোপলৈ গৈছিল। চ' এইটো এক্সামত ৰিপিট হৈ থাকে, চ' ভালকৈ চাবা এইটো। কুৱেশ্যনছ নম্বৰ 3টো হ'ল আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাই তেওঁৰ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। কুৱেশ্যনছ নম্বৰ 4টো হ'ল আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতজনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতজনৰ নাম আছিল মেক্স মুলাৰ। কুৱেশ্যনছ নম্বৰ 5টো হ'ল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। চ' এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' ভালকৈ চাবা এইটো। এতিয়া আমি 2 আৰু 3 মাৰ্কছৰ লং কুৱেশ্যনসমূহ চাওঁ। কুৱেশ্যনছ নম্বৰ 1টো হ'ল আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে। চ' এই কুৱেশ্যনছটো এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, প্ৰায়ভাগ এক্সামতে ৰিপিট হৈ থাকে এইটো, চ' এইটোও ভালকৈ চাবা। কুৱেশ্যনছ নম্বৰ 2টো হ'ল আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় হাক কৰা নাছিল? ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাৰ সময়ত যাতায়াত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম। আনহাতে বিলাতলৈ গ'লে জাতি যাব বুলিও সেইসকলৰ মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ হাক কৰা নাছিল। চ' এইটোও ভালকৈ চাবা। কুৱেশ্যনছ নম্বৰ 3টো হ'ল কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' এইবাৰ অহাৰ খুবেই চান্স আছে এইটো, তাৰ বাবে ভালকৈ চাবা তোমালোকে। ইয়াৰ উত্তৰটো হ'ল আপোন পিতৃ মাতৃ আৰু ভাই ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তে তেওঁ দুৰ্লভেশ্বৰী আৰু গড়গ্ৰামৰ পুত্ৰ আৰু পৰশুৰামৰ জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল। কুৱেশ্যনছ নম্বৰ 4টো হ'ল আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল আপোন পিতৃ মাতৃ ভাই ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি পৰিচয় দিছে। মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে ত'তেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। কুৱেশ্যনছ নম্বৰ 5টো হ'ল কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? ইয়াৰ উত্তৰটো হ'ল উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবেও ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল। তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল। এই কামসমূহৰ বাবে আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে। চ' এই কুৱেশ্যনছটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' এইটো ভালকৈ চাই থ'বা। এতিয়া আমি 4 আৰু 5 মাৰ্কৰ দীঘল প্ৰশ্নসমূহ চাওঁ। কুৱেশ্যনছ নম্বৰ 1 মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজকে পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা প্ৰাৰ্থীৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতক কৃতিক ৰাখি যাবলৈ সক্ষম হৈছে। আন অসমীয়াৰ দৰে সাধাৰণভাৱে ডাঙৰ দীঘল হোৱা আনন্দৰাম তেওঁ কৰ্মৰাজিয়ে মহৎ আৰু অমৰ হৈ উঠিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰে বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজি চোৱাত পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল। তদুপৰি যি সময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱাই ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল। এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে। কুৱেশ্যনছ নম্বৰ 2টো হ'ল একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? চ' এইটোও তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' ভালকৈ চাবা এইটো। ইয়াৰ উত্তৰটো হ'ল
মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ'ল ধৈৰ্য আৰু একাগ্ৰতা। একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষ খনি তেওঁৰ ল'ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল। ৩ নম্বৰটো হ'ল প্ৰসংগ সংগতিত অৰ্থ ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাৰ প্ৰকৃত মৃত্যুস্বৰূপ। চ' এই ব্যাখ্যাটোও খুবেই ইম্পৰ্টেণ্ট, গতিকে এইটোও ভালকৈ চাবা তোমালোকে। ইয়াৰ উত্তৰটো হৈছে উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৰবৰ অন্তৰ্গত আনন্দৰাম বৰুৱা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ইয়াতে দিয়া হ'ব লাগিছিল, টাইপিঙত মিষ্টেক হৈছে, এইটো তোমালোকে শুধৰাই ল'বা। পাঠটিৰ লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱ। আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰিবলৈ বা কৰালৈকে লেখকে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কৰ্মৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনত অতি কম বয়সৰ ভিতৰত তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল। কুৱেশ্যন নম্বৰ 4টো হ'ল আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবেই আজিৰ পৰা ১৫০ বছৰ পূৰ্বেই উচ্চ শিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যি সময়ত এচাম মানুহে ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, তেনে সময়ত আনন্দৰামে সেই সময়ত শিক্ষা জগতৰ এখন নতুন দুৱাৰ উন্মেষণ কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন গ্ৰন্থ ৰচনা কৰি পাশ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সম্বন্ধই সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাই চৰিত্ৰৰ প্ৰধান গুণ। তেওঁ য'তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে। পিতৃ মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ। কুৱেশ্যন নম্বৰ 5টো হ'ল পাশ্য আৰু পাশ্চাত্যৰ সমন্বয়ত সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াইছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ল নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎ সমাজৰ অগোচৰেই থাকি গৈছিল। এইসমূহৰ লগত তেওঁলোকে পৰিচিত হ'ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল। ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আবদ্ধ হৈ আছিল। কিন্তু ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা এ প্ৰেক্টিকেল ইংলিছ সংস্কৃত, ডিকশ্যনাৰী হায়াৰ সংস্কৃত, গ্ৰামাৰ জেণ্ডাৰ এণ্ড চিনটেক্স, ভাবুতি, মহাবীৰ চৰিতম, সৰস্বতী কাণ্ঠা ভাৰানা, নামালিংগা নুচানা আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ'ল। তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ'ল। চ' এই লেচনটোৰ পৰা পৰীক্ষাত আহিবলগীয়া এইসমূহে কমন কুৱেশ্যন এনচাৰ আছিল আৰু তোমালোকৰ এক্সামত ইয়াৰ পৰা নিশ্চয় কমন পৰিব। চ' তোমালোকে ভালকৈ এইখিনি নোট কৰি ল'বা আৰু পৰৱৰ্তী সময়ত তোমালোকক কোনটো লেচনৰ কুৱেশ্যন এনচাৰ লাগে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ বাবে। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম।